মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে কুশলে আছা। আজি আমি অৰণ্য টিপু পাঠত থকা যুক্তাক্ষৰখিনি আলোচনা কৰিম। তোমালোকে সকলোৱে পাঠটিত থকা যুক্তাক্ষৰখিনি ভালদৰে চাবা আৰু ভিডিঅ'টো চাবা আৰু কথাখিনি বুজিবলৈ যত্ন কৰিবা। এতিয়া তোমালোকে প্ৰথমতে জানি লোৱা যে যুক্তাক্ষৰ মানে হৈছে যে দুটা বা ততোধিক বৰ্ণ বা আখৰ লগলগোৱা বা যোগ কৰাকে যুক্তাক্ষৰ বোলে। অৰ্থাৎ যুক্তাক্ষৰ শব্দটোত থকা যুক্ত মানে হৈছে যোগ কৰা বা লগলগোৱা আৰু অক্ষৰ মানে হৈছে আখৰ। গতিকে দুটা বা ততোধিক বৰ্ণ বা আখৰ লগলগোৱা বা যোগ কৰাকে যুক্তাক্ষৰ বোলে। বা দুটা বা ততোধিক বৰ্ণ লগলাগি এটা স্বৰ অথবা ধ্বনি বুজোৱা চিহ্ন বা যুগ্ম বৰ্ণকে যুক্তাক্ষৰ বোলে। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে পাঠটিত থকা যুক্তাক্ষৰখিনিলৈ মন কৰা। ইয়াত য়কাৰ আৰু ৰকাৰৰ সহায়ত কেনেদৰে শব্দ গঠন কৰিব পাৰি সেই বিষয়ে দিছে। তোমালোকে প্ৰথম যুক্তাক্ষৰটোলৈ মন কৰিবা। প্ৰথম যুক্তাক্ষৰটো আছে কিয়। কিয় যুক্তাক্ষৰটো ভাঙিলে হ'ব ক যোগ য় কাই কিয়। আৰু কিয় যুক্তাক্ষৰৰ সহায়ত গঠন কৰিব পৰা কেইটামান শব্দ হৈছে বাক্য, সাক্য। তাৰ পিছৰ যুক্তাক্ষৰটো তোমালোকে মন কৰিবা। পিছৰ যুক্তাক্ষৰটো আছে ক্ষয়, খ যোগ য় ক্ষয় ক্ষয়। ক্ষয় যুক্তাক্ষৰৰ সহায়ত গঠন কৰিব পৰা কেইটামান শব্দ হৈছে কামাখ্যা, সংখ্যা। তাৰ পিছৰ যুক্তাক্ষৰটোলৈ মন কৰিবা। পিছৰ যুক্তাক্ষৰটো হৈছে ঞ, মূৰ্ধন্য ন যোগ য় নয় ঞ। ঞ যুক্তাক্ষৰৰ সহায়ত গঠন কৰিব পৰা শব্দ হৈছে অৰণ্য, পুণ্য। তাৰ পিছৰ যুক্তাক্ষৰটোলৈ মন কৰিবা। পিছৰ যুক্তাক্ষৰটো হৈছে ত্য, দন্ত্য ত যোগ য় তয় ত্য। ত্য যুক্তাক্ষৰৰ সহায়ত গঠন কৰিব পৰা শব্দ হৈছে সত্য, অসত্য। তাৰ পিছৰ যুক্তাক্ষৰটোলৈ মন কৰিবা। দ্য, দ্য যুক্তাক্ষৰটো ভাঙিলে হ'ব দন্ত্য দ যোগ য় দয় দ্য, যেনে পদ্য, গদ্য। তাৰ পিছৰ যুক্তাক্ষৰটোলৈ মন কৰিবা। ন্য, দন্ত্য ন যোগ য় নয় ন, যেনে বন্য, অন্য। তাৰ পিছৰ যুক্তাক্ষৰটোলৈ মন কৰিবা। ভ্য, ভ যোগ য় ভয় ভ্য, সভ্য, অভ্যাস। তাৰ পিছৰ যুক্তাক্ষৰটোলৈ মন কৰিবা। ল্য, ল যোগ য় লয় ল্য, যেনে মূল্য, বাল্য। ইয়াত আৰু কেইটামান শব্দ দিয়া হৈছে, তোমালোকে চাবা। য়কাৰ যোগ কৰি যুক্তাক্ষৰ গঠন কৰোঁ আহা। আমি ইয়াত যিখিনি পালোঁ য়কাৰৰ ব্যৱহাৰ কৰি কেনেদৰে যুক্তাক্ষৰ গঠন কৰা হৈছে সেই বিষয়ে পালোঁ। ইয়াতো সেই একেখিনিকে দিয়া হৈছে। মূৰ্ধন্য ন যোগ য় নয় ঞ, দন্ত্য ন যোগ য় নয় ঞ, ল যোগ য় লয় ল, ভ যোগ য় ভয় ভ্য। তাৰপিছত তোমালোকে ৰকাৰ যোগ কৰি কেনেদৰে যুক্তাক্ষৰ গঠন কৰিব পাৰি সেই বিষয়ে মন কৰিবা। কিতাপত দিয়া আছে। তোমালোকে প্ৰথমে দেখিছা যে প্ৰথম যুক্তাক্ষৰটো আছে পৰে প্ৰ, প্ৰ, প যোগ ৰ পৰে প্ৰ, যেনে প্ৰাণ, প্ৰতি। প্ৰ যুক্তাক্ষৰৰ সহায়ত গঠন কৰিব পৰা শব্দ হৈছে প্ৰাণ, প্ৰতি। এনেকুৱা আৰু বহুতো শব্দ আছে। তাৰ পিছৰ যুক্তাক্ষৰটোলৈ মন কৰিবা। পিছৰ যুক্তাক্ষৰটো আছে গ্ৰ। গ্ৰ যুক্তাক্ষৰটো ভাঙিলে হ'ব গ যোগ ৰ গৈ গ্ৰ, যেনে গ্ৰহ, অগ্ৰজ। তাৰপিছত তোমালোকে ঘ্ৰ যুক্তাক্ষৰটোলৈ মন কৰিবা। ঘ্ৰ যুক্তাক্ষৰটো ভাঙিলে হ'ব ঘ যোগ ৰ ঘৈ ঘ্ৰ। ঘ্ৰ যুক্তাক্ষৰৰ সহায়ত গঠন কৰিব পৰা শব্দ হৈছে ঘ্ৰাণ, ব্যাঘ্ৰ। তাৰ পিছৰ যুক্তাক্ষৰটো আছে দ্ৰ, দন্ত্য দ যোগ ৰ দয় দ্ৰ। দ্ৰ যুক্তাক্ষৰৰ সহায়ত গঠন কৰিব পৰা শব্দ হৈছে মুদ্ৰা, ভদ্ৰ।
তাৰ পিছৰ যুক্তাক্ষৰটোলৈ মন কৰিবা পিছৰ যুক্তাক্ষৰটো দিয়া আছে ম্ৰ ম যোগ ৰ ময়ৰয় ম্ৰ যেনে নম্ৰ তাম্ৰ তাৰ পিছৰ যুক্তাক্ষৰটো দিয়া আছে শ্ৰ তালব্য খ যোগ ৰ ক্ষয়ৰয় শ্ৰ যেনে শ্ৰম আশ্ৰম ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজি এই যুক্তাক্ষৰখিনিৰ বিষয়ে জানিব পাৰিলা তোমালোকে পাঠটি ভালদৰে পঢ়িবা পাঠটিত থকা যুক্তাক্ষৰসমূহ চাবা আৰু বুজিবলৈ যত্ন কৰিবা